বাবু তুমি ভাত খালানে বুলি পুৱা গধূলি মৰমৰ আদান প্ৰদান আছিল চলি প্ৰেমত হাবুডুবু খোৱা প্ৰেমিকে পিছে প্ৰেমিকাক এৰি নোৱাৰিলে থাকিব প্ৰথমে সামাজিক মাধ্যমত মেলিছিল প্ৰেমৰ কলি কইনা নিবলৈ সুদূৰ বানাৰসৰ পৰা শিৱসাগৰত উপস্থিত 60 বছৰীয়া প্ৰেমিক ফেচবুকত চিনাকি হোৱা যুৱতীৰ সৈতে প্ৰেমত হাবুডুবু মহেশ গুপ্তা অৱশেষত শিৱসাগৰৰ আৰক্ষীৰ জালত 60 বছৰীয়া প্ৰেমিক ককা যৌৱনতে প্ৰেম হয় সকলোৱে ৰব আচলতে কাহিনীটো এনে ধৰণৰ সামাজিক মাধ্যম যোগে শিৱসাগৰৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰিছিল সুদূৰ বানাৰসৰ 60 বছৰীয়া এগৰাকী বৃদ্ধ লোক পিছে প্ৰেমিকাৰ বাবে ৰৈ থাকিব নোৱাৰি বিয়া পতাৰ উদ্দেশ্যৰে শিৱসাগৰত উপস্থিত হৈছিল 60 বছৰীয়া মহেশ গুপ্তা নামৰ এজন বৃদ্ধ শিৱসাগৰত উপস্থিত হোৱাৰ পাছতে লাগিল গণ্ডগোল নিশা শিৱসাগৰ নগৰৰ জেঙনিকটীয়াত এগৰাকী যুৱতীয়ে নিশা হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত স্থানীয় ৰাইজ ওলাই আহে যুৱতীগৰাকীক সোধা পোছা কৰাৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য ওলাই পৰে যুৱতীগৰাকী থকা ভাড়াঘৰটোত কোনো অচিনাকি ব্যক্তিয়ে সোমাই থকাৰ সন্দেহ কৰি ভাড়াঘৰৰ মালিকে নিশা যুৱতীগৰাকীক উলিয়াই দিয়াৰ ফলতে যুৱতীগৰাকীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ভাড়াঘৰৰ ৰুমত নিজাববীয়াকৈ তালাচী চলাই মহেশ গুপ্তা নামৰ বানাৰসৰ 60 বছৰীয়া বৃদ্ধগৰাকীক উদ্ধাৰ কৰে সামাজিক মাধ্যম যোগে যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলা বৃদ্ধজনে যুৱতীগৰাকীক বিয়া পতাৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত হৈছিল বুলি কয় সঁচাই কিমান আশা কিমান যে সপোন লৈ আহিছিল প্ৰেমিকজন কিন্তু সকলো শেষ হৈ গ'ল অৱশেষত ৰাইজৰ কৃপাত 60 বছৰীয়া মহেশ গুপ্তা এতিয়া ৰঙা ঘৰৰ আলহীহে হ'ল जान पहचान है? नहीं, यहाँ इन्हीं से मिलने आया था। इनको मैंने शादी का प्रपोजल दिया था। किसको? रीना शर्मा को। हाँ? रीना शर्मा को। रीना शर्मा कौन? वही आपको कहाँ मिला? फेसबुक में? हाँ, ये मैं उसी पर्पज से आया था। अभी क्या हुआ? और अभी तो ये देख लीजिए मेरी आपका बेइज्जती उम्र से देख छोड़ के तो आप शादी का लायक है नहीं। हमारी मिसेज को एक्सपायर हुए 20 साल हो गया। मैं ये सोचा था कम से कम कोई 2 रोटी बना के देने वाला हो जाएगा मेरे लिए बहुत है। बनारस से क्यों आए? मैं शादी के पर्पज से ही आया था। आपको कहाँ मिला? कहाँ मिला? ये मुझको मिला फेसबुक पर। हाँ, 3 साल से हम लोग टच में थे। 3 साल से फेसबुक पे बात कर रहे हैं। जी फिर वो आपको बुलाया क्या? हाँ, क्या बुलाया? कि ठीक है हम तैयार हैं। हाँ, तो हमने कहा ठीक है आते हैं। अभी आके क्या बोला है? भाई आने के बाद तो ये सब लफड़ा ही हो गया। मुझको क्या पता था कि ऐसे लोग हैं। मुझको अगर ये पता होता, कौन सी जगह से आए? मुझको अगर ये पता होता तो मैं आता ही क्यों? बनारस कौन सी जगह से आए आप? जी बनारस कौन से जिला से? बनारस, खास बनारस से। आपका नाम क्या है? महेश गुप्ता। महेश गुप्ता।